তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। সাধাৰণতে আমি মাল্টিপল কৰিলে আমি কেনেকৈ মানে শ্বৰ্টকাট কৰিব পাৰোঁ, তো তাক লৈ মানে এটা ভিডিঅ' কৰিছোঁ। তো আহক চাওক মাল্টিপল কৰিলে কেনেকৈ মানে শ্বৰ্টকাটত কৰা যায়। ছাপ'জ মই ল'লোঁ 37 আৰু এটা ল'লোঁ 99। ইয়াক আমি মাল্টিপল কৰিবলৈ গ'লে মানে শ্বৰ্টকাটত কেনেকৈ কৰা হয়, মই শ্বৰ্টকাট ট্ৰিকটো মানে অলপমান শিকাই দি আছোঁ। তো 37 লগত এটা -1 কৰি দিব। তো 37 পৰা -1 কৰিলে কিমান হয় 36। তো আমি এইটো 37 পৰা -1 কৰি কিমান পালোঁ 36। তো এতিয়া এই 36ক আমি আকৌ মানে এই 99 লগত মাইনাছ কৰি দিম। তো 99 পৰা 36 মাইনাছ কৰিলে কিমান পাম আমি 9 পৰা 6 গ'লে 3, 9 পৰা 3 গ'লে 6। তো আমি এতিয়া পালোঁ কি ওপৰত পাইছোঁ আমি 36 আৰু তলত পালোঁ 63। তো আমি এই 36 আৰু 63 একেলগে লিখিম, তাৰমানে 36 and 63। তো এতিয়া আমি তো এয়াই হৈছে আমাৰ এনচাৰটো, মানে সমাধানটো। তো আপোনালোকে কৰি চাব পাৰে। এনে ধৰি লওক 37 by 99 মাল্টিপল কৰিলে কিমান হয়, তো আপোনালোকে মানে কৰি চাব পাৰে। লাইফটো এনচাৰটো মানে এইটোৱে ওলাই যাব। তো এয়াই হৈছে আমাৰ শ্বৰ্ট ট্ৰিকটো, মানে মাল্টিপল কৰাৰ শ্বৰ্ট ট্ৰিক। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্টত, আৰু ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ কাৰণে।